নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ৰাইজৰ চেনেললৈ স্বাগতম জনালোঁ। আজি ৰবিবাৰ, আজি আপোনালোকলৈ আগবঢ়াইছোঁ গল্পৰ শিতান। আজিৰ গল্পটি আমালৈ প্ৰেৰণ কৰিছে লখিমপুৰ জিলাৰ ঘিলামৰা ঘাঁহি গাঁৱৰ শিল্পা হাজৰিকাই। শিল্পা হাজৰিকা আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ সমাজত বহু ধৰণৰ মানুহ আছে। কিছুমান মানুহে অতি সুন্দৰভাৱে জীৱন যাপন কৰিছে আৰু কিছুমানে দৰিদ্ৰ পৰিয়ালত জন্ম হৈ দৰিদ্ৰতা নেওচি দৰিদ্ৰ নাইকিয়া কৰি সুন্দৰভাৱে জীৱন যাপন কৰিছে আৰু কিছুমানে দৰিদ্ৰ হৈ জীৱন যাপন কৰিব লগা হৈছে। বেজবৰুৱাদেৱে কৈছিল, অসমীয়া বাসীয়ে কেতিয়াও দুখ অনুভৱ নকৰে। তেওঁলোকে পোৱা দুখবোৰ পূৰ্ব জন্মৰ ফল বুলি ভাবি লৈ সেই দুখবোৰ অতি সহজতে আওকাণ কৰি আগুৱাই গৈছিল। তেওঁ কোৱা মতে আমি এই জন্মত যদি ভাল কাম কৰি যাওঁ তেন্তে অহা জন্মত অতি সুন্দৰভাৱে জীয়াব পাৰিম, আৰু যদি আমি এই জন্মত ৰাইজৰ অহিতৰ বাবে কাম কৰো তেন্তে অহা জন্মত আমাৰ কেতিয়াও সুখ নহব। সেয়েহে তেওঁৰ কথাক গুৰুত্ব হিচাপে লৈ আমি সদায় ৰাইজৰ হকে ভাল কাম কৰি জীৱনত আগুৱাই যাব লাগে। আজিৰ গল্পটিত শিল্পা হাজৰিকাই এটা দুখীয়া পৰিয়ালৰ কাহিনী গল্প ৰূপ দি অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। আহকচোন আমি শিল্পা হাজৰিকাৰ গল্প এটা কলা চৰাইৰ কাহিনীলৈ আগবাঢ়ি যাম। আজিৰ কবিতাটি ৰচনা কৰিছে শিল্পা হাজৰিকাৰ আৰু পাঠ কৰিছে ৰেৱত বৰা। কাউৰীৰ চিঞৰত যেন ৰীণাই থতমত খাই গল। ৰীণাই তেতিয়া একান্ত মনেৰে বিজ্ঞানৰ পাঠ এটি পঢ়ি আছিল। কাউৰীজনীয়ে ইমানেই চিঞৰিছিল যে তাই নোচোৱাকৈ থাকিব নোৱাৰিল। তাইৰ বুকুখন ধমহকৈ উঠিল। মানুহে কোৱা শুনিছিল, কাউৰীয়ে ইমানকৈ চিঞৰিলে ঘৰত কিবা বিপদৰ সংকেত পোৱা যায়। ৰীণাহঁতৰ ঘৰত সেই সময়ত কোনোৱেই নাছিল। মাক গৈছিল পুৱাতে এগৰা ভাত খাই কাম বিচাৰে, আৰু ভায়েক ৰুবুল, সি মাত্ৰ 8 বছৰ। সি সমনীয়াৰ লগতে গাঁৱতে খেলি আছিল। ৰুবুলৰ বয়স 2 বছৰ হওঁতেই এক মহামাৰী ৰোগত দেউতাকৰ মৃত্যু হৈছিল। বৰ্তমান ৰীণা 10ম শ্ৰেণীৰ ছাত্ৰী। বহুত দুখ কষ্টৰ মাজেৰে মাকে ল'ৰা ছোৱালীহালক ডাঙৰ দীঘল কৰিছে। ভগৱানৰ ওপৰত অটল বিশ্বাসী মাকে দেউতাক নোহোৱাকৈ
ল'ৰা ছোৱালীহালক প্ৰতিপালনৰ কোনো ক্ৰুটি ৰখা নাছিল। ৰীণা মাক এগৰাকী বৰ আদৰ্শৱান মহিলা আছিল। তেওঁ লোকৰ ঘৰত কাম কৰাৰ বাহিৰেও হাঁহ কুকুৰা পুহি নিজ হাতে বোৱা কাপোৰ বিক্ৰী কৰি সেই টকা পইচাৰে তিনিজনীয়া পৰিয়ালটো সুন্দৰভাৱেই চলাইছিল। মাকে ল'ৰা ছোৱালীহালক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল। ৰীণা আৰু ৰঘুল দুয়োটাই পঢ়াত বৰ চোকা আছিল। দুয়োটাই LP স্কুলৰ বৃত্তি পৰীক্ষাত সুনাম অৰ্জন কৰিছিল। তাৰ লগতে গাঁওখনৰো নাম উজ্জ্বলাই তুলিছিল। বৰ্তমান ৰঘুল ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। বায়েকৰ লগত কম বয়সৰ পৰাই স্কুললৈ যোৱাৰ বাবে সি ৮ বছৰ বয়সতে ৪ৰ্থ শ্ৰেণী পালে। ৰীণাই কেতিয়াও ভবা নাছিল বাৰীৰ পাছফালে চিঞৰি থকা কাউৰীজনীয়ে যে সিহঁতৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব। কিবা এক অজান আশংকাত তাই ক্ষুদ্ৰ অন্তৰখন যেন কঁপি উঠিছিল। ৰীণা আৰু ৰঘুলে জনা নাছিল যে সিহঁতৰ মৰমীয়াল মাকজনী আৰু ঘৰলৈ জীৱন্ত অৱস্থাত ঘূৰি নাহিব। ৰাস্তা পাৰ হ'ব খোজা মাকক বিপৰীত ফালৰ পৰা অহা অতি তীব্ৰবেগী ট্ৰাকখনে খুন্দিয়াই নিষ্পাপ মাকজনীক নিষ্পাপ কৰি পেলাইছিল। চিটিকি পৰিছিল চৌপাশে তেওঁৰ তেজৰ চিকুৰা। জমদূতমুখী ট্ৰাকখনে ক্ষন্তেকতে তছনছ কৰি পেলালে ৰীণাহঁতৰ পৰিয়ালটো। শেষ কৰি পেলালে মাকে ৰচা সপোনবোৰ। সিহঁত যেন অকলশৰীয়া হৈ গ'ল। সিহঁতৰ সপোন শেৱালি ফুলৰ দৰে মৰহি গ'ল। এটি কলা চৰায়ে সিহঁতৰ সপোনবোৰ উৰুৱাই লৈ গুচি গ'ল। ধন্যবাদ।